নমস্কাৰ এটা বিশেষ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ভাস্কৰ শইকীয়া আম্বানিক শ্বেয়াৰ পেলাই শীৰ্ষৰ তালিকাত এতিয়া ধনাঢ্যৰ শীৰ্ষৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হ'ল আদানী অৰ্থাৎ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত স্থান দখল কৰিবলৈ সক্ষম হ'ল গৌতম আদানীয়ে আমি জনাইছো এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ আম্বানিক শ্বেয়াৰ পেলাই ধনাঢ্যৰ শীৰ্ষৰ তালিকাত আদানীৰ নাম শেহতীয়া তথ্যত প্ৰকাশ পাইছে এই খবৰ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ শীৰ্ষত গৌতম আদানী আদানী গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ গৌতম আদানী সোমবাৰলৈ আদানীৰ মুঠ সম্পত্তি ৮৮.৫ বিলিয়ন ডলাৰ মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮৭.৯ বিলিয়ন ডলাৰ তাৰ পাছতে এতিয়া আম্বানীক পিছ পেলাই এনেদৰে গৌতম আদানীয়ে ধনাঢ্যৰ শীৰ্ষৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিজন হৈছে এই মুহূৰ্তলৈকে গৌতম আদানী শেহতীয়া যি তথ্য শেহতীয়া যি সমীক্ষা সেই তথ্যত প্ৰকাশ পাইছে এই খবৰ আৰু এই খবৰে দেশৰ যিসকল অৰ্থনীতিবিদ আছে যিসকল অৰ্থনীতিৰ লগত জড়িত লোক আছে তেখেতসকলক এক নতুন তথ্য দিয়াৰ সুযোগ লাভ কৰিছে মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ এটা বিশেষ খবৰ আমি ঈশান নিউজৰ দৰ্শকসকলক জনাই আছো আম্বানিক শ্বেয়াৰ পেলাই শীৰ্ষত ধনাঢ্যৰ শীৰ্ষত স্থান লাভ কৰিবলৈ সক্ষম হ'ল গৌতম আদানী এছিয়া আটাইতকৈ ধনী ব্যক্তিগৰাকী হ'ল এতিয়া গৌতম আদানী আৰু সোমবাৰলৈ আদানীৰ মুঠ সম্পত্তি ৮৮.৫ বিলিয়ন ডলাৰ আৰু মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ সৰ্বমুঠ ৮৭.৯ বিলিয়ন ডলাৰ নিশ্চিতভাৱে এক কথা ক'ব লাগিব যে দেশৰ আটাইতকৈ ধনী তথা এছিয়া মহাদেশৰ আটাইতকৈ ধনী ব্যক্তি বুলি ক'লে হততেই এখন মুখে মনলৈ আহে সেইখন হ'ল মুকেশ আম্বানী কিন্তু সেই প্ৰেক্ষাপটৰ যেন সলনি হ'ল এতিয়া সেই প্ৰেক্ষাপটৰ সলনি হৈ বৰ্তমান এতিয়া ধনী ব্যক্তিৰ শীৰ্ষত স্থান লাভ কৰিবলৈ সক্ষম হ'ল গৌতম আদানীয়ে আৰু এই ধৰণৰ যি তথ্য এই তথ্য এতিয়া ছ'চিয়েল মিডিয়াত বিয়পা দেখিবলৈ পোৱা গৈছে চৰ্চা হৈছে এই তথ্যৰ ওপৰত প্ৰতিক্ৰিয়া হৈছে এই তথ্যৰ ওপৰত বিস্তৃত প্ৰতিক্ৰিয়া অব্যাহত আছে এতিয়াও এই তথ্যৰ ওপৰত এনেধৰণৰ খবৰ এতিয়া অৰ্থনীতিবিদসকলক আমোদ দিয়া পৰিলক্ষিত হৈছে ৮৮.৫ বিলিয়ন ডলাৰৰ জৰিয়তে এতিয়া গৌতম আদানীয়ে এনেদৰে শীৰ্ষত স্থান লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে যি আম্বানীক এছিয়া মহাদেশৰ আটাইতকৈ ধনী ব্যক্তিজন বুলি গণ্য কৰা হয় যি আম্বানীৰ সম্পত্তিৰ পৰিমাণ এছিয়া মহাদেশৰ আটাইতকৈ বেছি বুলি কোৱা হয় সেই আম্বানীক এতিয়া শ্বেয়াৰ পেলাবলৈ সক্ষম হৈছে গৌতম আদানীয়ে আম্বানীক শ্বেয়াৰ পেলাই ধনাঢ্যৰ শীৰ্ষৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হ'ল আদানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ শীৰ্ষত গৌতম আদানী মুহূৰ্তৰ এই বিশেষ খবৰ আমি ঈশান নিউজৰ দৰ্শকসকলক জনাই আছো সোমবাৰলৈ আদানীৰ মুঠ সম্পত্তি ৮৮.৫ বিলিয়ন ডলাৰ আৰু মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮৭.৯ বিলিয়ন ডলাৰ